হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা অকণমান ইউনিক ৰেচিপি। প্ৰথমতে মই কণী এটা ভাঙি লৈছোঁ, তাতে অকণমান নিমখ আৰু হালধি দি দিছোঁ আৰু চামুচখনেৰে ভালদৰে মিলাই লৈছোঁ। আৰু গুটিখিনি মই এনেদৰে ৰেডি কৰি লৈছোঁ। এতিয়া গেছত পেন এখন লৈ লৈছোঁ, তাতে অকণমান মিঠাতেল দি দিছোঁ। আৰু মিঠাতেলখিনি গৰম হোৱাত মই তাতে ফেটি লোৱা কণীটো দি দিছোঁ। এনেদৰে মই এতিয়া হেতা এখনেৰে কণীটো ভাঙি দিছোঁ। 2 মিনিট হোৱালৈকে মই এনেদৰে লৰাই থাকিম, যাতে কালাৰটো অকণমান চেঞ্জ হৈ আহে। এতিয়া লাহে লাহে কণীৰ কালাৰটো চেঞ্জ হৈ আহিব ধৰিছে। মই এতিয়া কণীখিনি প্লেট এখনত নমাই থৈ দিম। এইখিনি মই এতিয়া এক্সট্ৰাকৈ থৈ দিছোঁ। এতিয়া আহক আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। মই 250 গ্ৰামছ ইয়াতে চিকেন লৈ লৈছোঁ আৰু ইয়াতে জলকীয়া, পিঁয়াজ, আদা নহৰু পেষ্ট আৰু বিলাহী দুটা কাটি লৈছোঁ। ইয়াতে মই ড্ৰাই মছলা কিছুমান এড কৰিম এতিয়া। ইয়াতে গৰম মছলা, নিমখ, হালধি, জীৰা জলকীয়াৰ গুড়ি, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ গোটেইখিনি লৈ লৈছোঁ। ইয়াতে দি দিছোঁ কেৰাহী এখন, তাতে দি দিছোঁ কাটি ৰখা পিঁয়াজখিনি। এতিয়া তেলখিনি গৰম হৈ আহিছে আৰু পিঁয়াজখিনিও লাহে লাহে মই লৰাই থাকিম। তাতে মই এড কৰিছোঁ 2টা কেঁচা জলকীয়া আৰু অকণমান আদা নহৰু পেষ্ট। কালাৰটো চেঞ্জ হোৱাৰ লগে লগে মই হেতাখনেৰে ভালদৰে এইখিনি লৰাই ল'ম। 2 মিনিটমান হৈ যোৱাৰ পিছত এতিয়া মই ইয়াতে কাটি ৰখা বিলাহীখিনি এড কৰি দিছোঁ। আৰু বিলাহীখিনিও মই ইয়াতে 2 মিনিটমানৰ বাবে লৰাই ল'ম। এতিয়া মই তাতে এড কৰি দিছোঁ চিকেনখিনি। এতিয়া চিকেনখিনি ভালদৰে মিহলাই দিছোঁ ইয়াতে। আৰু যি ড্ৰাই মছলাখিনি মই ৰেডি কৰি ৰাখিছোঁ, সেইখিনি ড্ৰাই মছলা ইয়াতে দি দিছোঁ। আৰু মছলাখিনি যাতে চিকেনখিনি গাত ভালদৰে লাগে, সেনেদৰে মই এবাৰ ইলুটি সিলুটি কৰি আকৌ লৰাই ল'ম। এনেকৈ লৰাই লোৱাৰ পিছত মই ইয়াতে অকণমান গৰম পানী এড কৰি দিম। গৰম পানীখিনি এড কৰি মই ইয়াতে এখন ঢাকনি লগাই দিম। ঢাকনিখন মই ইয়াতে লগাই দিছোঁ আৰু কিছু সময় পিছত মই ঢাকনিখন পুনৰ উঠাই লৈছোঁ। এতিয়া তৰকাৰীখন বইল আহিব ধৰিছে। এতিয়া মই যে ভাজি ৰাখিছিলোঁ কণীখিনি, সেই কণীখিনিৰ ওপৰত এড কৰি দিছোঁ আৰু ভালদৰে হেতাখনেৰে পুনৰবাৰ মিলাই দিছোঁ। এনেদৰে কিছু সময় মিলোৱাৰ পিছত অকণমান তৰকাৰীখন গোটা হৈ আহিব, তেতিয়া মই এইটো নমাই থৈ দিম। অলমষ্ট তৰকাৰীখন ৰেডি হৈ গৈছে। এতিয়া মই অকণমান ৰেষ্টুৰেণ্ট ষ্টাইল দিব চেষ্টা কৰিছোঁ আৰু এনেদৰে মই সজাই লৈছোঁ। মই বিলাহী আৰু পদিনাৰ পাতৰ সৈতে অকণমান পিঁয়াজৰ লগত সেইখিনি মই গাৰ্নিছ কৰিছোঁ। আৰু আপোনালোকৰ ৰেচিপিটো ভাল পাইছে যদি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।